মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ নতুনকৈ আবেদনৰ আপডেট আহি গ'ল। আপোনালোকে এই কাম কৰক আৰু লাভ কৰক 2,50,000 টকা। কেনেকৈ আপোনালোকে এই টকা পাব আৰু লাষ্ট কি কৰিব লাগিব সকলোখিনি গম পাব এই ভিডিঅ'টোত। নমস্কাৰ সকলোকে, মই মধুস্মিতা। আপোনালোকক সকলোকে জনাবলৈ পাই সুখী যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ নতুন আপডেট, এই আপডেটটো আপোনালোকে কৰিবই লাগিব আৰু এই আপডেটটো কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব সকলোখিনি মই আপোনালোকক জনাই আছোঁ। এনেদৰে আপোনালোকে যিটো ৱেবছাইটলৈ যাব লাগিব, যোৱাৰ পিছত ইয়াত লগ ইন অপশ্যন আছে। লগ ইন অপশ্যনত আপোনালোকে এনেদৰে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ, সেই ৰেজিষ্টাৰ মোবাইল নম্বৰটো আপোনালোকে ইয়াত টাইপ কৰিব লাগিব। আৰু এয়া দেখিবলৈ পাইছে মই মোৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ, অৰ্থাৎ যিটো নাম্বাৰ মানে মই যেতিয়া ফৰ্মখন ফিল আপ কৰোঁতে যিটো নাম্বাৰ দিছিলোঁ সেই নম্বৰটো আপোনালোকে এনেদৰে দিব লাগিব। অ'কে, মই এতিয়া দি দিলোঁ। তাৰপিছত আপোনালোকক লগ ইন উইথ OTP কৰিব লাগিব। তাৰপিছত আপোনালোকক এনেকৈ OTP চেণ্ড কৰিব লাগিব। তাৰপিছত আপোনালোকৰ মোবাইললৈ 6 ডিজিটৰ এটা OTP আহিব। সেই OTPটো আপোনালোকে একো ভুল নকৰাকৈ টাইপ কৰিব লাগিব। আৰু এনেদৰে মই মোৰ OTPটো টাইপ কৰি দিলোঁ। মোৰ OTPটো টাইপ হৈ দিয়াৰ পিছত আপোনালোকেও এনেদৰে কৰিব। তাৰপিছত নেক্সট প্ৰচেছটোত আপোনালোকে OTPটো যেতিয়া আপোনালোকৰ কাৰেক্ট হ'ল তেতিয়া আপোনালোকক দেখুৱাব এনেকুৱাকৈ এখন ফৰ্ম। আৰু ইয়াত মানে একচুৱেলি সকলোখিনি ওলাই যাব। আৰু এয়া মোৰ ফৰ্মখন ওলাই গ'ল আৰু ফৰ্মখন এনেদৰে ওলালে। তাৰপিছত আপোনালোকে যিটো বক্স দেখিছে সেই বক্সটোত ক্লিক কৰিব লাগিব। আৰু কিন্তু কিছুমানৰ বক্সটো ক্লিক কৰোঁতে আপোনালোকে হয়তো অলপ ভালকৈ বক্সটো নাহে, সেইবাবে আপোনালোকে ছাইডত থকা 3 ডিজিটত ক্লিক কৰিব লাগিব। ক্লিক কৰি মেলি আপোনালোকে ডেস্কটপ ছাইজত আনি ল'ব। ডেস্কটপ ছাইজত আনি লোৱাৰ পিছত আপোনালোকৰ একো অসুবিধা নহয়, আপোনালোকে ধুনীয়াকৈ ক্লিক কৰিব পাৰিব। এয়া দেখিবলৈ পাইছে ধুনীয়াকৈ ৱেলকাম টু বুলি এনেকৈ আছে। আৰু লগতে যিখিনি দীঘলীয়াকৈ লিখা আছে সেইখিনি হয়তো আপোনালোকে পঢ়িবও পাৰে, আপোনালোকে নপঢ়িবও পাৰে। ইয়াত একো ধৰণৰ তেনেকুৱা প্ৰব্লেম নাই। কিন্তু আপোনালোকে যিহেতু বক্সটো এতিয়া মোৰ এনেদৰে ওলাইছে আৰু সেই বক্সটোতে ক্লিক কৰিব লাগিব। আৰু এতিয়া ক্লিক কৰিলে নহয়, সেইকাৰণে আপোনালোকে কি কৰিব লাগিব, ছাইডৰ যিটো তাত আপোনালোকে ডেস্কটপ ছাইডত কৰি ল'ব লাগে। এয়া মই ডেস্কটপ ছাইজত কৰি ল'লোঁ। আৰু ধুনীয়াকৈ ইয়াত দেখিবলৈ পাইছে মোৰ বক্সটো এনেকৈ আপোনালোকক অলপ জুম দূৰৰ পৰা দেখুৱাই দিছোঁ। তাৰপিছত মই এনেকৈ জুম কৰি লৈছোঁ। জুম কৰি মেলি এইখিনি আপোনালোকে পঢ়িবও পাৰে বা আপোনালোকে স্কিপ কৰিব পাৰে। স্কিপ মানে কি আৰু আপোনালোকে নপঢ়িবও পাৰে। তাৰপিছত এই বক্সটো ধুনীয়াকৈ দিয়া আছে, বক্সটোত আপোনালোকে ক্লিক কৰি দিব এনেদৰে। আৰু এয়া মই বক্সটোত ক্লিক কৰিলোঁ। আৰু বক্সটোত ক্লিক কৰাৰ পিছত তলৰ যিটো ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকৈ কনফাৰ্মেশ্যন মেছেজ আহিব। ইয়াত আপোনালোকে য়েছত ক্লিক কৰি দিব। য়েছত ক্লিক কৰাৰ পিছত আপোনালোকে শেষত ফাইনেল আপোনালোকে এয়া কৰিব লাগিব। ইয়াত ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত দেখা পাইছেনে আপোনালোকৰ ছাকচেছফুল বুলি আহি গ'ল, অৰ্থাৎ আপোনাৰ ফৰ্মখন ছাবমিট হৈয়ে গ'ল।